नारायणी शिवे सर्वार्थसाधिके शरणं त्र्यंबके गौरी नारायणी नमस्तुते। तेज द्वारा অসম ইউটিউব চেনেল চাই থকা সমূহ দৰ্শকবৃন্দলৈ মোৰ তৰফৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ ওলগ জনাইছোঁ। এই শাৰদীয় দুৰ্গা পূজাই যাতে আমাৰ দেশত সকলোৰে মাজত ভাতৃত্ব ভাৱ যোগাই তোলে আমি কামনা কৰিছোঁ আৰু মাৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। সুনু শৰ্মা, শ্ৰীমতী সুনু শৰ্মাৰ বাসগৃহত শ্ৰীমতী সুনু শৰ্মা তেখেত হ'ল প্ৰাঞ্জল প্ৰতিম শৰ্মাৰ ধৰ্মপত্নী। তেখেতৰ ঘৰ ৰৌচলৰ ৰৌতা ষ্টেচনত অৱস্থিত। তেখেত ধৰ্মপৰায়ণা। তেখেতে বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা এজন সুগায়িকা। মধুৰ কণ্ঠেৰে তেওঁ বিভিন্ন গীত পৰিৱেশন কৰে আৰু ইতিমধ্যে এনে ধৰণৰ প্ৰতিযোগিতাসমূহত তেওঁ অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গীত পৰিৱেশন কৰিছে। তেওঁ ইতিমধ্যে নৰ্থ ইষ্ট টেলেণ্ট শ্ব'ত অংশগ্ৰহণ কৰিছে। নৱৰাত্ৰিৰ পঞ্চমী তিথি মা স্কন্দমাতাৰ পূজা অৰ্চনা কৰা দিন। আজি পঞ্চমী তিথিত আমি দুৰ্গা দেৱীক স্কন্দমাতা নামেৰে আমি পূজা আৰাধনা ধ্যান আদি কৰোঁ। স্কন্দমাতা হ'ল স্কন্দ কুমাৰৰ মা, কাৰ্তিকেয়ৰ মা। কাৰ্তিকেয়ৰ মা স্কন্দ কুমাৰৰ মা হোৱাৰ বাবে স্কন্দমাতা নামেও পৰিচিত হৈছে। গতিকে স্কন্দমাতা জগতজননীৰ মাতা শ্ৰীচৰণত পুনৰ শিৰ দুৱাই মই সুনু শৰ্মাক মা দুৰ্গাৰ কীৰ্তন ভজন গীত পৰিৱেশন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। তেখেত মোৰ ওচৰতে আছে। তেখেত হ'ল নমস্কাৰ। পোনপ্ৰথমে মই তেজধৰা অসমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান কষ্টৰে তেখেতে ইমান দূৰৰ পৰা আহিছে আমাৰ ঘৰলৈ। আৰু লগতে আপোনালোক সকলো দৰ্শক মণ্ডলীকে মই শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া এখেতে এটি গীত গাবৰ কাৰণে অনুৰোধ কৰিছে, যেতিয়া আপোনালোকৰ আগত মই এটি গীত প্ৰস্তুত কৰিব আগবাঢ়িছোঁ। ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব। সৰ্বমঙ্গল মাঙ্গল্যে শিৱে সর্বার্থ সাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমোস্তুতে। সর্বমঙ্গল মাঙ্গল্যে শিবে সর্বার্থ সাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমোস্তুতে। ঢাকৰ তালত নাচিম আমি সবে মিলি কঁকাল ভাঙি, আহিল পূজা আকৌ ঘূৰি উৎসৱতে মন ৰঙীন আজি। পৰিছো চৰণত আশীষ বিচাৰি, তুমি সৃষ্টি তুমি মা গোসানী, জগত জুৰি তোমাৰে চোন অপাৰ মহিমা। জয় জয় দুৰ্গা মা, দুৰ্গা মা, জয় জয় দুর্গা মা, দুর্গা মা। बोलो दुर्गा माई की जय, बोलो दुर्गा माई की जय। শাৰদীয় বতৰতে আহা তুমি মা, সকলোৰে মনতে চোন আনন্দ উল্লাস। শাৰদীয় বতৰতে আহা তুমি মা, সকলোৰে মনতে চোন আনন্দ উল্লাস। জগত জননী দুৰ্গতি নাশিনী, লক্ষী ৰূপী তুমি মা গোসানী, জগত জুৰি তোমাৰে চোন অপাৰ মহিমা। জয় জয় দুৰ্গা মা, দুৰ্গা মা, জয় জয় দুর্গা মা, দুর্গা মা। তুমি
সাথে থাকলে জীবন সহজ হয় মা, নতুন রঙে নতুন রূপে সেজেছে গো মা। তুমি সাথে থাকলে জীবন সহজ হয় মা, নতুন রঙে নতুন রূপে সেজেছে গো মা। সবার প্রাণে শক্তি তুমি মা, দশ ভুজা তুমি প্রতিমা। ওরে কাসর বাজা জমিয়ে ধুলো চিনা, জয় জয় দুর্গা মা, দুর্গা মা, জয় জয় দুর্গা মা, দুর্গা মা। बोलो दुर्गा माई की जय, बोलो दुर्गा माई की जय, बोलो दुर्गा माई की जय। बोलो दुर्गा माई की जय। बोलो दुर्गा माता को जय। देवी तिम्रो चरण को सेवा गरौला, भक्ति गंगा स्नान गरी पार तरौला, भक्ति गंगा स्नान गरी पार तरौला। देवी तिम्रो चरण को सेवा गरौला, भक्ति गंगा स्नान गरी पार तरौला। धेरै दुःख कष्ट सही आए शरणमा, मलाई बस देऊ आमा तिम्रो चरणमा। देवी तिम्रो चरणको सेवा गरौला, भक्ति गंगा स्नान गरी पार तरौला। यो पापी संसारबाट पार लगाऊ, यो पापी संसारबाट पार लगाऊ। मानवको हृदयमा भक्ति जगाऊ, देवी तिम्रो चरणको सेवा गरौला, भक्ति गंगा स्नान गरी पार तरौला, भक्ति गंगा स्नान गरी पार तरौला। ठुलो दुःख कष्ट मानी हाँस्न सिकाइदेऊ, ठुलो दुःख कष्ट मानी हाँस्न सिकाइदेऊ। मालिक होइन सेवक बन्ने बानी बसाइदेऊ, देवी तिम्रो चरणको सेवा गरौला, भक्ति गंगा स्नान गरी पार तरौला। देवी तिम्रो चरणको सेवा गरौला, भक्ति गंगा स्नान गरी पार तरौला, भक्ति गंगा स्नान गरी पार तरौला, भक्ति गंगा स्नान गरी पार तरौला। बोलो दुर्गा माता की जय। जय। শুনিলে মানুহৰ ভক্তি ভাৱ জাগৃত হোৱা গীত, তাৰ আগত যিটো গাই শুনালে সেইটো তেনেকৈ একে পৰ্যায়েৰে ভক্তি ভাৱ জাগৃত হোৱা গীত। তা আপোনাক এটা প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি এই গীত গোৱা বা ভজন গোৱাটো আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? ভজন গোৱা বুলি ক'লে আমাৰ কি হয়, গাঁৱত তেনেকৈ সাপ্তাহিক কীৰ্তন হয় আমাৰ, মহিলাৰে হয়, তাৰপিছত পুৰুষৰো হয়। তাৰপিছত তেনেকৈ কীৰ্তনবোৰত যাওঁ, ওচৰতে মন্দিৰত কীৰ্তন হওঁতে যাওঁ। তাৰপিছত দুৰ্গা পূজা হ'ল, লক্ষী পূজা হ'ল, তেনেকৈ কালী পূজা, সৰস্বতী পূজা, তেনেকুৱা পূজাবোৰত কি হয় প্ৰতিযোগিতা থৈ দিয়ে, মানে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে। তেতিয়াতো সৰুৱে আছিলোঁ, তেতিয়া গাওঁ আৰু কম্পিটিশ্যনত ভাগ লওঁ, মানে তেনেকৈ আৰম্ভণি তেনেকৈ হৈছিল। এছেগতে আপুনি যিহেতু সৰু সময়ত পৰাই আৰম্ভ কৰিছিল, এছেগতে আপোনাৰ মাৰ ঘৰৰ কথা অলপ জনাব নেকি? মাৰ এড্ৰেছ, ঘৰৰ এড্ৰেছটো? মোৰ মা ঘৰ তিনিচুকীয়া, ফিলবাৰী, তাতে মহমৰা বুলি কয় আমাৰ গাঁৱতো, ফিলবাৰীতে। তাৰপিছত তাৰ পৰা আৰু মই এতিয়া মানে বৰ্তমান ৰৌতাৰ নিবাসী। আপুনি ইয়াতে ৰৌতাত আহি তেনেকুৱা ৰাজহুৱা তেনেকুৱা সভা সমিতিত এনেকুৱা গীত পৰিৱেশন কৰিছে নেকি? ইয়াতে আমাৰ ওচৰতে হয় দুৰ্গা পূজা, ইয়াত ধৰ্মশালা, তাতে গাইছোঁ গীত। তাৰপিছত এই তাতে ভানু চক বুলি কয় আমাৰ এই অলপ তাৰাবাৰী, তাতে মন্দিৰ আছে,
মোৰ মন্দিৰৰ নামটো মনত পৰা নাই, হুম, তাতো মাতিছিল এবাৰ, হুম, তাতো গৈ গাইছোঁ। হুম। আচ্ছা, আপুনি এতিয়া যিটো আপুনি ইমান সুললিত কণ্ঠৰে আপুনি গীত গাব পাৰে, তা আপুনি কিবা গীত বনাম, গীত বনাই এলবাম বনাম বা কিবা ইউটিউবত এৰিম বা তেনেকৈ কিবা পৰিকল্পনা ভাবি থৈছে নেকি? পৰিকল্পনা আছে নেকি? মোৰ ইচ্ছাটো আছে তেনেকুৱা হুম, নিজৰ মানে নিজৰ গীত উলিওৱা। হয়, এতিয়ালৈকেতো আনৰে গীতবোৰ এনেই গাই থাকোঁ। হুম, তাৰপিছত নিজৰ মোৰ মনৰ ইচ্ছা মানে হয়, নিজৰে এটা গীত হওক, যাতে মই পিছত গৈ মোৰ ল'ৰা ছোৱালী হওক, হুম, হয় নহয়, তাৰপিছত আমাৰ পিছৰ যিটো জেনেৰেশ্যন, জেনেৰেশ্যন, হুম, মানে তেওঁলোকে যাতে মোৰ নাম চাৰ্চ কৰোঁতে হুম, ওপৰতে মোৰ মানে গীতটো পায়, অ', মানে মানে তেনেকুৱা এটা মোৰ মানে ইচ্ছা আছে, হুম, যাতে মই নাথাকিলেও মোৰ থাকি যায়। হুম। এই আপোনাৰ ইচ্ছাটো মই ভাবিছোঁ বেছি বেছি দিন বা বেছি দূৰ যাব নালাগে সেইটো ফলৱতী হ'বলৈ, অতি ধন্যবাদ। সোনকালে ফলৱতী হ'ব বুলি মই আশা ৰাখিছোঁ আৰু মা দুৰ্গাৰ শ্ৰীচৰণত আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আজিৰ এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। ধন্যবাদ। या या देवी देवी सर्वभूतेषु सर्वभूतेषु मातृरूपेण मातृरूपेण संस्थिता संस्थिता नमस्तस्यै 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 नमो नमो नमः। नमः।